এইবাৰে কেনে আছিলে এইবাৰ ওলাইছোঁ যেন লাগিছে আৰু সঁচাকৈ মই পাগল হৈ গৈছোঁ বিদ্যা কচম কৈছোঁ এইটো পাগল হৈ যাম মানে এইটো বিক্ষম্পে পাগল হৈ যাম চক্ৰবে হয়তো সোমাই নিজকে পাগলৰ লিখা লাগিছে মানে কেনি যাম কেনি কৰিম একদম নিজকে অভিমান্যুগতে সোমোৱাই পেলালোঁ এয়া হৈছে শংকৰ সংঘৰ অধিৱেশনৰ দৃশ্য যোৰহাটত এইবাৰ কি হ'ব আপোনালোকে ভাবি চাওক তেতিয়াহ'লে কিন্তু আপোনালোকক শংকৰ সংঘৰ এখন বেলেগ ছবি আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে যিখন ছবিত আপোনালোকে ভাবিব নোৱাৰে যিসকল যোৱা নাই সেইসকলে গম নাপায় যে কিমান হাজাৰ ভক্তই একেলগে প্ৰসাদ গ্ৰহণ কৰে আৰু তাত এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় মানে কাজিয়াৰ দৰে হৈ যায় এমুঠি মানে অন্নৰ বাবে কিন্তু কিয় হয় এই কাজিয়াখন কিয় হয় সেই সকলোখিনি আজি আপোনালোকক ভিডিঅ'টো দেখুৱাম বা ইয়াত থকা বাণিজ্য মেলা কেনেকুৱা ধৰণৰ হয় সকলো চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু লাইক এটা কৰি থৈ যাব লাগিব ন আৰু ফ'ল' যদি কৰা নাই আৰু ছাবস্ক্ৰাইব যদি কৰা নাই তেতিয়াহ'লে ইউটিউব চেনেলটো দেৱজিৎ বৰুৱাক আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আহক আমি প্ৰথমৰ পৰা শেষলৈকে চাওঁ শংকৰ সংঘৰ অধিৱেশনৰ যি একেলগে 15,000 ভক্তই একেলগে প্ৰসাদ গ্ৰহণ কৰে কেনেধৰণে সেই সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকে শেষলৈকে পাব লাইক এটা কৰি থৈ যাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙীয়া অধিৱেশনৰ ইয়াত 10,000 ভক্ত একেলগে যিহেতু আহাৰ গ্ৰহণ কৰিব পাৰে আৰু ইয়াত মানুহৰ ভিৰ চাওক এয়া ভোজনালয়ৰ সন্মুখভাগৰ দৃশ্য মাত্ৰ এয়া প্ৰথম আৰম্ভণি ইয়াৰ পিছত আপোনালোকে ইয়াত হয়তো জেগা নহ'ব য'ত লাইন পাতোতে যিমান হুলস্থুল হৈছে যিমান কষ্ট হৈছে ভাত বহুত খাব দেই ৰাইজে প্ৰথম লাইন নাছিলে জানো লাইন এইটোৱে আৰু এইটো প্ৰথম লাইনটো তাৰপিছতহে বাকী লাইনবোৰ ষ্টাৰ্ট হৈছে যিমান ৰ'দ দিছে সিজি পেলাই আমাক টেৱাখনত দি দিলে অকণমান খাই দিব পৰা যাব ভোজনালয়টো চাই ভাল লাগিছে সংঘৰ অধিৱেশনৰ ভোজনালয়ৰ দৃশ্য 10,000 ভক্ত একেলগে ইয়াত খানা খাব অন্নমুঠি গ্ৰহণ কৰিব এয়াই এনেকৈ আনি পেলাই ইয়াত গৈছে শেষত আমি প্ৰসাদ মুঠি গ্ৰহণ কৰিবৰ বাবে বহু জোৰ জুলুম কৰি মানে 2 ঘণ্টা টাইম ৱেইট কৰি বহুত কেইবাখনো চেক গেট পাৰ হৈ এই অন্নমুঠি গ্ৰহণ কৰিবলৈ এখন কলপাতখন পাইছোঁহি আৰু তথাপি ইয়াৰ আমেজ সুকীয়া এই সাঁজ ভাত আচলতে হোটেলত খাবলৈ পইচা নালাগে 100 টকামানত হৈ যায় কিন্তু ইয়াৰ যিটো খানাৰ চখ এই চখটো এইসকল ভকতৰ লগত একেলগে খোৱা 10,000 ভকত 15,000 ভকতৰ লগত একেলগে খোৱাৰ যিটো তৃপ্তি সেই তৃপ্তিটো হয়তো আনত নাপাব সেইকাৰণে আমি ইয়ালৈ সকলোৱে খাব বিচাৰে এইটো এনেকুৱা নহয় যে কিবা কাৰোবাৰ ভোক লাগি আছে একেলগে খোৱাটোৰ যিটো আৰু এইটোৱে সম্প্ৰীতি শংকৰ সংঘৰ এইটোৱে এটা সম্প্ৰীতিৰ এনাজৰীয়ে বান্ধি ৰাখে সকলোকে সেইকাৰণে সকলোৱে একেলগে খায় আপোনালোকে বহুতে ভাবিছে চাগে এইকেইটা ভাত খাবৰ বাবে কিমান দেৰি ৰ'ব লাগেনে ইমান কষ্ট কৰিব লাগেনে ইমান খকুৱা নাই আচল এইটো কথা নহয় ঘৰত আপোনালোকে এজন দুজনে সকলো খাই আছে কিন্তু 15,000 মানুহৰ লগত খোৱাৰ যিটো চখ যিটো অনুভৱ আপোনালোকে বুজিব নোৱাৰিব তাত লাগিলে নিমখেই হওক এয়াই হয়তো আনন্দ আৰু একেলগে যেনেকৈ 10,000 ভক্তই খানা খাব পাৰে আৰু তেনেকৈ ঠিক একেলগে হাতো ধুব পৰা ব্যৱস্থা ইয়াত কৰি ৰাখিছে ইয়াতে গোটেই দেখিছে আৰু এইখিনি হাত ধুই তেনেকৈ
আপোনালোকৰ দৃশ্য আপোনালোকক দেখুৱালে গ্ৰন্থমেলাৰ প্ৰদৰ্শনী বা যিখিনি বাণিজ্য মেলাৰ দৃশ্য আছে সেইখিনি হৈছে এনে ধৰণৰ আপোনালোকক দেখি আছে কিন্তু মই আপোনালোকক কৈছিলোঁ যে শংকৰ সংঘৰ অধিৱেশনত কাজিয়া হয় নেকি বা আপোনালোকে ভাবিছে চাগে হ'ব পাৰে কিন্তু ইমান লাখ লাখ ভকত হ'লেও ইয়াত কিন্তু কোনো ধৰণৰ একো এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আপোনালোকে যিটো ভাবিছে গ'লে আপোনালোকে বিপৰীত ছবি দেখিব যে ইয়াত ইমান মিলাপ্ৰীতিৰে মানুহখিনি থাকে কোনো ধৰণৰ তাত আপুনি হাই উৰুমি নেদেখে আৰু এনেকুৱা ধৰণৰ আপোনালোকে বস্তুখিনি দেখিবলৈ পাব হাতৰ পৰশত যিখিনি শিল্পী আছে বাণিজ্য মেলাত আপোনালোকে দেখিবলৈ পাব এইখিনি গোটেইখিনি বাঁহৰ মানে মুহাৰে বনোৱা বস্তু দেখিছেনে আপোনালোকক দেখুৱাই আছোঁ বাঁহ বেতৰ মানে শিল্প অসমৰ যিখিনি থলুৱা শিল্পীয়ে এইখিনি নিৰ্মাণ কৰি উলিয়াইছে আৰু এয়া হৈছে সন্ধিয়াৰ পৰিৱেশ সকলো ঘৰলৈ যাবৰ হৈছে আৰু কিন্তু এটা কথা আপোনালোকক মই কওঁ যে খুব যান জঁটৰ সমস্যা হয় যেতিয়া শেষ হয় এনেধৰণৰ হ'ব সেইকাৰণে যিসকল যোৰহাটলৈ আহিছে সেইসকলে আগতীয়াকৈ প্ৰস্তুত কৰি লওক প্লেন বনাই লওক নহ'লে আপোনালোকো ফচি যাব সেইকাৰণে গাড়ী চাৰি আনোতে দূৰতে ৰাখিব যোৰহাটৰ অধিৱেশনখন ইয়াতকৈও ডাঙৰ হ'ব আমি আশা কৰিছোঁ যিহেতু প্ৰতি বছৰে ডাঙৰ হৈ গৈ আছে ইমানখিনি দেখুৱালোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব থেংক ইউ ইয়াৰ পাছত আপোনালোকে শংকৰ সংঘৰ অধিৱেশনৰ যোৰহাট অধিৱেশনৰ আপডেটসমূহ পাই থাকিবৰ বাবে কেনেধৰণে শিবিৰ নিৰ্মাণ কৰি আছে ইতিমধ্যে শিবিৰ নিৰ্মাণ কৰি হৈ গৈছে সেইখিনি দেখুৱাই থাকিম আপোনালোকক সেইখিনি চাই থাকিবৰ বাবে আপোনালোকে পেজখন ফ'ল' কৰি লওক আৰু ইউটিউবত যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে আপোনালোকে যোৰহাটৰ অধিৱেশনৰ সকলো দৃশ্য দেখিবলৈ পাব থেংক ইউ